চালানী গাঁৱৰ সন্মানীয় ৰাইজে আমাৰ যুৱ বন্ধুবিলাকে আজি মোক এটা ভাল সমাধান কাৰ্যসূচী এটা ৰূপায়ণ কৰিলে। আৰু চাওক, যিহেতু মোৰ একেবাৰে ওচৰৰে এখন গাঁও আৰু মোৰ নিজৰ গাঁও বুলি ক'লে ভুল নহ'ব। আৰু এইখন গাঁৱতে আমি খেলি ডাঙৰ হোৱা মানুহ। এই ক্ষেত্ৰত আমাৰ ৰাইজৰ লগত আজি অলপ মত বিনিময় কৰিলোঁ। ৰাইজৰ যিহেতু একেবাৰে পিছপৰা অঞ্চল আমাৰ এইখিনি ঠাই, আমাৰ এজন পাৰিষদ হিচাপে কৰিব লগা বহুত আছে। তো ৰাইজৰ যিখিনি সমস্যাৰ বুজ ল'লোঁ আৰু এইখিনি সমস্যা মোৰ বিভাগীয় আওতাৰ গণ্ডিত যিমান পাৰোঁ মই সমাধান কৰাৰ এক ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। আৰু আগন্তুক দিনত এইখন অঞ্চলৰ কাৰণে, এইখন অঞ্চলৰ সন্তান হিচাপে মোৰ বহুত দায়িত্ব কৰ্তব্য আছে আৰু এই দায়িত্ব আৰু কৰ্তব্য মই নিষ্ঠাৰে পালন কৰি যাম। সঁচাক ৰাইজৰ লগত আলোচনা কৰিলেও সমস্যা বহুত আছে। আৰু চাওক, মই জানো যিহেতু এইখন অঞ্চলত ডাঙৰ হোৱা মানুহ, মানে এইখন অঞ্চলৰ মানুহখিনিয়ে বহুত সংস্কৃতি প্ৰেমী মানুহ হয় আৰু সংস্কৃতিৰ লগত বহুত জড়িত থকা মানুহ। তো প্ৰতি বছৰে এইখন অঞ্চলৰ সন্মানীয় ৰাইজে বিচুৱা উদযাপন কৰে, কিন্তু এখন মঞ্চ নাই। এইটো অনুভৱ মই আগৰ পৰাই কৰি আছিলোঁ। আজি যিহেতু সুবিধাটো পাইলোঁ, মই ৰাইজৰ আগত আজি 10 লাখ টকাৰে আবণ্টন দিয়াৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ আৰু অতি কম সময়ৰ ভিতৰত এই প্ৰতিশ্ৰুতি মই ৰক্ষা কৰিম।